শ্ৰী হনুমান চালিসা দোহা। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল যশু যুদায়ক ফলচাৰি। শ্ৰী গুৰুৰ চৰণ পদ্মৰ ধূলিৰে মানৱ দৰ্শনক সুপ্ৰবৃত্ত কৰে। শ্ৰী ৰঘুবৰৰ বিমল যশস্যা বৰ্ণনা কৰিলে আৰু শ্ৰৱণ কৰিলে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰিবিধ বৰ্ণৰ ফল পোৱা যায়। বুদ্ধিহীন তনু জানিকে সুমিৰৌ পৱন কুমাৰ বলৱতী বিদ্যা দেহো মোহি হৰহু কলেশ বিকাৰ। হে পৱন নন্দন, আপোনাৰ শ্ৰীচৰণ পদ্ম মই স্মৰণ কৰোঁ। আপুনি নিশ্চয় জানে যে মোৰ শৰীৰ আৰু জ্ঞান বুদ্ধি দুৰ্বল। অনুগ্ৰহ কৰি আপুনি মোক শাৰীৰিক শক্তি সদ্বুদ্ধি আৰু জ্ঞান দি সকলো দুখ আৰু দুখৰ পৰা বিদূৰ কৰে যেন। চৌপাই। জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহুলোক উজাগৰ। হে প্ৰভু হনুমান, আপোনাৰ জয় হওক। আপুনি অসীম জ্ঞান আৰু গুণৰ মহাসাগৰ। ত্ৰিলোক পোহৰ কৰা হে কপীশৰ জয় হওক। ৰামদূত অতুলিত বল ধামা অঞ্জলি পুত্ৰ পৱনচ্যুত নামা। আপুনি ভগৱান ৰামচন্দ্ৰৰ পৰম ভক্ত আৰু দূত। এই জগতত আপোনাৰ সমতুল্য আৰু কোনো নাই। সেইবাবেই আপুনি অঞ্জনাৰ পুত্ৰ, যাক আমি পৱন নন্দন ৰূপে পৃথিৱী বিখ্যাত বুলি জানো। মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কেশংগী। হে মহাবীৰ, আপোনাৰ বিশেষ শক্তিৰ বাবেই আপুনি মহাশক্তিমান। আপুনি জীৱৰ কুমতি ধ্বংস কৰি সুমতি দান কৰে। কাঞ্চন বৰন বিৰাজ সুবেশা কানন কুণ্ডল কুঞ্চিত কেশা। আপুনি সোণ বৰণীয়া অতি সুন্দৰ ৰূপ সম্পন্ন। কাণত কুণ্ডল শোভিত আপোনাৰ কুঞ্চিত চুলি। হাত বৰ্জ ওৰ ধ্বজা বিৰাজৈ কান্ধে মুজ জনেऊ সাজৈ। আপোনাৰ হাতত বৰ্জ আৰু পতাকাধাৰী, কান্ধত মহাশক্তিশালী গদা আৰু লগুণ সুশোভিত। শংকৰ সুবৰ্ণ কেশৰী নন্দন তেজ প্ৰতাপ মহাজগবন্দন। হে প্ৰভু, আপুনি শংকৰৰ অৱতাৰ। হে কেশৰী নন্দন, আপোনাৰ মহান শক্তি উৎস ত্ৰিভুৱনবাসীৰ জ্ঞাত। বিদ্যাবান গুণী অতি চাতুৰ ৰাম কাজ কৰিবে কো আতুৰ। আপুনি বিদ্যাবান গুণী অতি চতুৰ। আপুনি সুকৌশলী আৰু শ্ৰীৰামচন্দ্ৰৰ কাৰ্য সমাধা কৰিবলৈ সদায় ব্যাকুল হৈ থাকে। প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া ৰাম লক্ষণ সীতা মন বসিয়া। আপুনি ৰঘুবৰ শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ গুণানুকীৰ্তন কৰি মহা আনন্দ লাভ কৰে। ভগৱান শ্ৰীৰামচন্দ্ৰ, মা সীতা আৰু লক্ষ্মণ সদায় আপোনাৰ মানসত বাস কৰি আহিছে। সূক্ষ্ম ৰূপ ধৰি চিঞহি দেখাবা বিকট ৰূপ ধৰি লংকা জৰাবা। আপুনি বুদ্ধি আৰু ক্ষমতাৰ বলেৰে সূক্ষ্ম আকাৰ ধৰি সীতা জানকীৰ আগত দেখা দিছিল আৰু ভয়াৱহ তথা বিকট ৰূপ ধাৰণ কৰি সোণৰ লংকা ধ্বংস কৰিছিল। ভীম ৰূপ ধৰি অসুৰ সংহাৰে ৰামচন্দ্ৰকে কাজ সবাৰে। আপুনি ভীমৰ ভয়ংকৰ ৰূপ ধাৰণ কৰি ৰাক্ষস কুল ধ্বংস কৰিছিল আৰু সকলো বাধা বিপৰ্যয় লংঘন কৰি শ্ৰীৰামচন্দ্ৰৰ কাৰ্য সিদ্ধি কৰিছিল। লায়ে সঞ্জীৱন লক্ষণ জিয়ায়ে শ্ৰী ৰঘুবীৰ হৰষি উৰ লায়ে। আপুনি সঞ্জীৱনী ঔষধ আনি লক্ষ্মণক জীৱন উভতাই দিছিল। প্ৰভু ৰামচন্দ্ৰই আনন্দিত হৈ আপোনাক বুকুত আঁকোৱালি লৈছিল। ৰঘুপতি কিন্হি বহুত বঢ়াই তুম মম প্ৰিয় ভৰত সম ভাই। হে অঞ্জন নন্দন, আপুনি শ্ৰীৰামচন্দ্ৰৰ দ্বাৰা ভূয়সী প্ৰশংসিত হৈছিল। ৰঘুপতি শ্ৰীৰামচন্দ্ৰই আপোনাৰ প্ৰশংসা কৰি কৈছিল যে তুমি মোৰ মৰমৰ ভাই ভৰতৰ সমান প্ৰিয় আৰু ভক্তিভাজন। সহজ বদন তোমাৰো যশ গাৱৈ অস্কহি শ্ৰীপতি কণ্ঠ লগাৱৈ।
শত সহস্ৰ মানৱে আপোনাৰ যশস্যাৰ গান গাইছে। সকলোৱে আপোনাক শ্ৰীপতি শ্ৰীৰামচন্দ্ৰৰ কণ্ঠৰ সমান দৰ্শন কৰাইছে। চনকাদিক ব্ৰহ্মাদি মুনীচা নাৰদ চাৰদ সহিত অহিছা। ব্ৰহ্মাকে আদি কৰি চনক আদি শ্ৰেষ্ঠ মুনি নাৰদ সৰস্বতী সনন্দ অনন্তনাগ সমন্বয় সকলোৱে আপোনাৰ জয়গানেৰে মুখৰিত। यम कुबेर दिक्पाल जहाँते कवि कवित कহি सके कहाँते। যম কুবেৰ আদি যিমান দিকপাল আছে সকলোৱে সহস্ৰ মুখেৰে আপোনাৰ যশস্যাৰ গাথাৰ অন্ত কৰিব নোৱাৰে। তুম উপকাৰ সুগ্ৰীবহি কিন্হা ৰাম মিলায় ৰাজপদ দিনহা। আপুনি বান্দৰৰাজ সুগ্ৰীবৰো বহুত উপকাৰ কৰিছে। আপোনাৰ অসীম কৃপাত আপুনি ভগৱান শ্ৰীৰামচন্দ্ৰৰ সৈতে মিলন কৰাই সুগ্ৰীবক ৰাজপাট প্ৰাপ্ত কৰাইছিল। তুমহৰ মন্ত্ৰ বিভীষণ মানা লংকেশ্বৰ ভয়ে সব জগ জানা। আপোনাৰ পৰামৰ্শ মতে ৰাক্ষস ভাই বিভীষণে ভগৱান শ্ৰীৰামচন্দ্ৰৰ দৰ্শন লাভ কৰিছিল আৰু আপোনাৰ কৃপাতে ৰামচন্দ্ৰক অনুকৰণ কৰি ৰাজপ্ৰাপ্ত হৈছিল। যুগ সহস্ৰ যোজন পৰভানু লীলো তাহি মধুৰ ফল জানো। সূৰ্যদেৱ সহস্ৰ দূৰত অৱস্থিত, যাৰ ওচৰত যাবলৈ সহস্ৰ যুগৰ প্ৰয়োজন। সেই সূৰ্যক আপুনি মধুৰ ফল ভাবি গিলি ৰাখিছিল। প্ৰভু মুদ্ৰিকা মেলি মুখ মাহি জলদি লাগি গৈ অচৰ জনাহি। আপুনি শ্ৰীৰামচন্দ্ৰৰ নাম স্মৰণ কৰি সাগৰৰ নিচিনা বিশাল জলৰাশি জঁপিয়াই পাৰ হৈছিল। প্ৰভুৰ কৃপাত বিশাল সাগৰে আপোনাক সাহায্য কৰিছিল। দুৰ্গম কাজ জগত কে যেতে সুগম অনুগ্ৰহ তুমহাৰে তেতে। আপুনি সংসাৰৰ সকলোতকৈ ডাঙৰ আৰু কঠিন কাম কাজ কৰিবলৈ প্ৰস্তুত হৈছিল। দুৰ্গম কাম সফল কৰি তোলাত আপোনাৰ নামকেই বিশ্ব ব্ৰহ্মাণ্ডই সুঁৱৰিব। ৰাম দুৱাৰে তুম ৰখৱাৰে হোত ন আজ্ঞা বিনু পৈচাৰে। শ্ৰীৰামচন্দ্ৰৰ সভাৰ ৰখীয়া আপুনি আছিল। আপোনাৰ আদেশ অবিহনে তাত প্ৰৱেশৰ কাৰো সাধ্য নাই। সব সুখ লহৈ তুমহাৰি চৰণা তুম ৰক্ষক কাহু কুদৰনা। আপোনাৰ নাম যিয়ে সদায় স্মৰণ কৰে তাৰ কোনো ধৰণৰ দুখ নাথাকে। আপোনাৰ নাম স্মৰণ কৰা ব্যক্তিসকল সদায় সুখী হয়। আপন তেজ সম্হাৰো আপৈ তিনো লোক হাকতে কাপৈ। আপোনাৰ নিজৰ তেজস্ক্ৰিয়তা কেৱল আপুনি নিজেই সংগত কৰি ৰাখিব পাৰে। আপোনাৰ সিংহ গৰ্জনত ত্ৰিভুৱন কঁপি থাকে। ভূত পিশাচ নিকট নেহি আবৈ মহাবীৰ জব নাম শুনাবৈ। হে ত্ৰিভুৱনৰ জনক, যিয়ে আপোনাৰ মহাবীৰ নাম জপ কৰে তাৰ ওচৰে পাজৰে কোনো প্ৰকাৰৰ ভূত প্ৰেত আৰু অসৎ লোক আহিব নোৱাৰে। কোনোৱে তেওঁ অনিষ্ট কৰিব নোৱাৰে। না চৈৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। হে মহাবীৰ হনুমান প্ৰভু, যিয়ে দিনে ৰাতি আপোনাক স্মৰণ কৰে তেওঁৰ সকলো প্ৰকাৰৰ ৰোগৰ বিনাশ ঘটে। আপোনাৰ মংগলময় নামত জীৱৰ সকলো দুখ কষ্ট দূৰ হয়। সংকট তে হনুমান ছুড়াবৈ মন ক্ৰম বচন ধ্যান জো লাবৈ। আপোনাৰ নাম যিয়ে ধ্যান কৰি জীৱন নিৰ্বাহ কৰে তাৰ সকলো প্ৰকাৰৰ দুখ কষ্ট বিনাশ হয়। সব পৰ ৰাম তপস্বী ৰাজা তিনকে কাজ সকল তুম সাজা। শ্ৰীৰামচন্দ্ৰৰ সৰ্বশ্ৰেষ্ঠ তপস্বী আছিল। আপুনি তেওঁৰ বিশ্বাসী আছিল আৰু তেওঁৰ সকলো কাৰ্য আপুনি সম্পাদন কৰি ত্ৰিভুৱনত ধন্য হৈছিল। ওৰ মনোৰথ যো কোই লাবৈ ছুই অমিত জীৱন ফল পাবৈ। কোনো লোকৰ যিকোনো প্ৰকাৰৰ মনোবাঞ্ছা থাকিলে তেওঁৰ জীৱনত অপৰিমিত ফল লাভ কৰে। চাৰো যুগ পৰতাপ তুমহাৰা হৈ প্ৰসিদ্ধ জগত উজিয়াৰা। সত্য ত্ৰেতা দাপৰ আৰু কলি, এই চাৰি যুগে আপোনাৰ যশস্যা বিদ্যমান। গোটেই পৃথিৱীতে আপোনাৰ কীৰ্তি বিদ্যমান। সেয়েহে সমগ্ৰ জগত আপোনাৰ উপাসক।
साधु संत के तुम रखवारे असुर निकंदन राम दुलारे। আপুনি শ্ৰীৰামচন্দ্ৰৰ স্নেহাচিত্ৰ সাধু আৰু ধৰ্মপ্ৰাণ লোকক আপুনি ৰক্ষা কৰে আৰু অসুৰ প্ৰকৃতিৰ লোকক বিনাশ কৰি আপুনি সংসাৰত শান্তি স্থাপন কৰে। অষ্ট সিদ্ধিন নিধিকে দাতা অজবৰদীন জানকী মাতা। হে কেশৰী নন্দন, আপোনাক সীতামায়ে যিটো বৰ প্ৰদান কৰিলে তাতেই আপোনাৰ অষ্টসিদ্ধি আৰু নৱসিদ্ধি দাতা হৈ পৰিল। राम रसायन तुम्हारे पासा सदा रहो रघुपति के दासा। ৰাম নাম জপে সকলো ৰোগৰ বিশাল ঔষধ। আপুনি শ্ৰী ৰঘুপতিৰ নাম সদায় স্মৰণ কৰি থাকে। আপোনাৰ কৃপাতেই বৃদ্ধাৱস্থা আৰু অন্ধত্ব ৰোগ বিদূৰিত হয়। तुम्हारे भजन राम को भावै जन्म जन्म के दुख बिसरावै। আপোনাৰ নাম যিয়ে স্মৰণ কৰে তেওঁ ৰামচন্দ্ৰৰ দৰ্শন পায়। সেইজন ভক্তৰ জন্ম জন্মান্তৰৰ সকলো দুখ কষ্ট বিনাশ হয়। অন্তকাল ৰঘুবৰ পুৰ যায় যাহা জন্ম হৰি ভক্ত কহায়। আপোনাক স্মৰণ কৰা ভক্তজনে জীৱনৰ শেষ সময়ত ভগৱানৰ শ্ৰীধামত স্থান পায়। মৃত্যুৰ সমপৰ্যন্ত তেওঁ শ্ৰীহৰিৰ প্ৰিয় হৈ থাকে। ওৰ দেৱতা চিত্ৰ নধৰই হনুমত সেই সৰ্বসুখ কৰই। হে মহাবীৰ হনুমানজী, যি ভক্তই একান্ত মনে আপোনাক স্মৰণ কৰে তেওঁ সৰ্বপ্ৰকাৰৰ সুখ আনন্দ লাভ কৰে। সেই ভক্তৰ বাকী দেৱ দেৱীক পূজা কৰাৰ প্ৰয়োজন নহয়। একমাত্ৰ আপোনাক পূজা কৰিলেই সৰ্ব মনোকামনা পূৰ্ণ হয়। সংকট কটে মিটে সব পীৰা যো সমীৰে হনুমত বলবীৰা। হে সংকটকাৰী মহাত্মা, আপোনাক যিয়ে সদায় স্মৰণ কৰে তেওঁ সকলো বিঘ্নি বিনাশ হয়। সেইজনে কোনো প্ৰকাৰৰ দুখ কষ্টৰ সন্মুখীন হ'ব লগা নহয়। জয় 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 হনুমান গোসাই কৃপা কৰহু গুৰুদেৱ কি নাই। হে মহাভক্ত হনুমান, আপোনাৰ জয় হওক, আপোনাৰ জয় হওক, আপোনাৰ জয় হওক। আপোনাৰ কৃপাত গুৰু বৰ্ষিত হয়, সেয়েহে আমি ভক্তগণে আপোনাকেই আৰাধনা কৰোঁ। जो শতবাৰ পাঠ কৰ কৈ চুত সি বন্দী মহাসুখ হৈ। যি ব্যক্তিয়ে ভক্তি সহকাৰে আৰু পবিত্ৰভাৱে 100বাৰ আপোনাৰ চালিচা পাঠ কৰে তেওঁ সাংসাৰিক বন্ধন আৰু আপদ মোচন হৈ জীৱনত আনন্দ লভে। जो यह पढ़ै हनुमान चालीसा হৈ সিদ্ধ সাখী গৌৰীছা। গৌৰীপতি শিৱশংকৰ মহাদেৱে আপোনাৰ মহাত্মাপূৰ্ণ চালিচা ৰচনা কৰি গৈছে। এই চালিচা নিতৌ পাঠ কৰিলে জীৱনত সফলতা অৰ্জন হয়। তুলসী দাস সদা হৰিচেৰা কি জয়নাথ হৃদয় মহাদেৰা। হে পৱন নন্দন হনুমানজী, তুলসী দাস আছিল প্ৰভু শ্ৰীৰামচন্দ্ৰৰ একনিষ্ঠ ভক্ত। তেওঁ শ্ৰীৰামৰ দাস আছিল। আপুনি আৰু শ্ৰীৰামচন্দ্ৰ তুলসীদাসৰ হৃদয়ত বাস কৰিছিল। দোহা পৱনতনয় সংকটহৰণ মংগল মূৰ্তি ৰূপ। ৰাম লক্ষ্মণ সীতা সহিত হৃদয় বসহু সুৰভূপ। হে মহামতি পৱন নন্দন, আপুনি সংকট হৰণকাৰী, আপুনি জগতৰ মূৰ্তিস্বৰূপ। আমাৰ এয়াই প্ৰাৰ্থনা যে আপুনি শ্ৰীৰামচন্দ্ৰ, মাতা সীতা আৰু লক্ষ্মণসহ আমাৰ হৃদয়ত উপবিষ্ট হওক। জয় শ্ৰীৰাম, জয় শ্ৰী প্ৰভু হনুমানৰ জয়।